চৰাইদেউ শিৱসাগৰ জিলাৰ পূবত অৱস্থিত। প্ৰশাসনিক সুবিধাৰ বাবে বৰ্তমানৰ শিৱসাগৰ জিলাত চৰাইদেউ নামেৰে এটা মহকুমাও গঠিত হৈছে। নগা পাহাৰৰ নামনিত থকা এই ঐতিহাসিক নগৰ চৰাইদেউ আহোম ৰাজত্বত প্ৰথমখন ৰাজধানী আছিল। 1176 শকত এই নগৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই নগৰৰ পূবে নিমনাগড়, পশ্চিমে ৰাজগড়, উত্তৰে নিমনাগড় আৰু দক্ষিণে লাহদৈগড়। 1150 শকত স্বৰ্গদেউ চুকাফাই পাটকাই পাহাৰ পাৰ হৈ বিভিন্ন অঞ্চল অনাই বনাই ফুৰি শেষত এই চৰাইদেউ অঞ্চলতে প্ৰথম আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল। পূৰ্বতে এই নগৰখন দীঘে বহলে প্ৰায় 10-12 মাইল এলেকাজুৰি বিস্তৃত হৈ আছিল। চৰাইদেউতে আহোমসকলে প্ৰথম ৰাজধানী স্থাপন কৰাৰ আগতে ইয়াত বৰাহীসকলে ৰাজত্ব কৰিছিল। আহোমসকলে ইয়াতে কুকুৰা চৰাই কাটি দেও চৰোৱাৰ বাবেই এই ঠাইৰ নাম চৰাইদেউ হয় বুলি আহোম শাস্ত্ৰত উল্লেখ আছে। অন্যহাতে কোনোৱে কয় বৰাহীসকল বিষ্ণুপন্থী আছিল আৰু এই ঠাইত গৰুড়বাহী বিষ্ণুৰ থান আছিল বাবে ইয়াৰ নাম চৰাইদেউ হয়। চৰাইদেউ এসময়ত আহোম ৰাজত্বৰ স্নায়ু কেন্দ্ৰ আছিল। ইয়াত থকা মন্দিৰত মূৰ দোৱাই দেওধাই বাইলুঙৰ আশীৰ্বাদ লৈ স্বৰ্গদেউসকলে ৰাজ্য শাসনৰ পাতনি মেলিছিল।